তো সেই গাইছ ওয়েলকাম টু মাই চেনেল ঋষিকা শপ ইজ বেক। তো গাইছ আজি হৈছে 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ দিনা আমি গোটেই লগৰকেইটাই ফুৰিব যাম আৰু ক'ত যাম ঠাইটো চিলেক্ট হোৱা নাই। আমি যাই থাকোঁতে চিলেক্ট কৰিম নেকি, যাই থাকোঁতে ঠাইটো চিলেক্ট কৰিম, ভাল ঠাই এটা যাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু মই মাজে মাজে ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা। কি কৈছা তই দেখাব লাগে নেকি? যাবি ইয়াতে লগত যাব নেকি? গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। তো বলক এইফালে নাৰিকলী মন্দিৰ আৰু নাৰিকলী মন্দিৰ একদম নতুন বছৰৰ একদম প্ৰথমটো দিনত একদম মানুহ ভৰ্তি আছে আৰু আমিও আহিলোঁ। আৰু মোৰ ফালৰ পৰা সকলোৱে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে দিনবিলাক যাতে ভালে কুশলে পাৰ হয় তাৰে কামনা কৰিলোঁ। আৰু যিসকলৰ নেকি বিয়া বাৰু হোৱা নাই এই নতুন বছৰতে বিয়া বাৰু হওক, আৰু যিসকলৰ নেকি গাৰ্লফ্ৰেণ্ড নাই তেওঁলোকৰ যাতে গাৰ্লফ্ৰেণ্ড পাক এই নতুন বছৰক তাৰে কামনা কৰিলোঁ। আমি আহি পালোঁ জালুকবাৰী আৰু জালুকবাৰীত ফটো ষ্টাইল আছে। এইটো নহয় কি ফটো উঠিছে নেকি? আৰু কেমেৰামেন আৰু আমাৰ বছ এইটো। আৰু আমি এতিয়া সিদ্ধান্ত ল'লোঁ শ্বিলঙত যোৱা সিদ্ধান্তটো। গতিকে কি হয় চাই লওঁ, যদি যাব পাৰি যাম, যাব নাপালে বেলেগ জেগাত যাম আৰু আপোনালোকৰ দেউতাকক চাই লওক। আৰু কি হৈছে কি হৈছে তই বেয়া কৈছা? মই তেনেকুৱাই ভাই। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই লওক কি হয় দেখা পাব আপোনালোকে। তো বলক তো গাইছ লখৰাত চাহ খাব লাগিব আৰু পটকা চাহ খাম, পটকা চাহ। আৰু আমাৰ গুৱাহাটীত জাম মেইন দিয়ক গাইছ, জামত পৰি যোৱা মজাই বেলেগ। ঠাণ্ডা দিন কাৰণে মান বাঢ়িছে, গৰমৰ দিন হ'লেও একদম চেচ দেয়াৰ। আৰু যোৰাবাট পাৰ হৈ এইখন উৰাবিজাৰ তলৰে এনেকৈ যাব লাগে শ্বিলং। বলকচোন বলক গাইছ মোৰ লগত, ময়ো চাম আপোনালোকৰ লগত দেখাম শ্বিলং আজি নে কি কোৱা হে গাইছ। বলক ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। টেক্সি গাড়ী লৈ যাম শ্বিলঙত। তো গাইছ আমি এতিয়া শ্বিলং গৈ আছোঁ আৰু এইফালে মজা ভিউ এটা পাইছোঁ। তাৰ ফটো উঠিলোঁ অলপ ৰাস্তাৰ মাজতে আৰু এইবিলাক ফটো পূৰা উঠাৰ ব্যস্ত এইবিলাক চলি ভাই তাই কথা তোমাৰ দিবি মোক দুটা মুঠে। আৰু ই ফটো উঠাটো একদম ভাল চলিটো, একদম ফটো উঠাৰ একদম চিয়াতকৈ ওপৰত মজা আহিছে। ধুপি তৰালি ফুৰা এটি মন। তো গাইছ আহি থাকোঁতে এটা মজা ভিউ এটা পালোঁ। সেই ঠাইৰ নাম কি নাজানো বাৰু, চাওক আপোনালোকৰ ভিউটো কি মজা। আমি এইটো ৰাস্তা দি আহিছোঁ, এইটো ৰাস্তা আপোনালোকে দেখা পাইছে নাইবা? মোৰ মোবাইলত ইমান জুম কোৱালিটি নাই বাৰু। এইটো ৰাস্তা দি আহিছোঁ, একদম মজা ভিউ বে। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰি। গাইছ আমি আহি পালোঁ বালাৱান কলেজ আৰু ইয়াতে আমি ৰৈছোঁ বুঢ়া চবে গোটেইকেইটাই। তো গাইছ শ্বিলঙৰ আধা আহি পালোঁ আৰু আধা যাবাই আছে। ইমান ঠাণ্ডা লাগছে মানে ক'ব নোৱাৰোঁ, একদম হাত তত নোহোৱা হৈ গৈছে মানে গাড়ী চলাওঁতে। বাপৰে বাপ, ভাবছিলোঁ ইমান ঠাণ্ডা নপৰে বুলি, কিন্তু বহুত ঠাণ্ডা পৰছে। আৰু মেইন শ্বিলঙত যাবাই আছে, তাতেতো আৰু ঠাণ্ডা। এতিয়া যাই থাকোঁতে ঠাণ্ডা লাগছে গাইছ, কি ক'ম আৰু পুৰা ঠাণ্ডা হৈ গৈছে। যাত্ৰা হেঁপাহিছিলা দেশাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান। গাইছ ইমান ঠাণ্ডা গাইছ, ঠাণ্ডা কুল আৰু কপি আছোঁ আমি। ইমান ঠাণ্ডা পৰছি বাপৰে বাপ। আৰু শ্বিলং ঠাইখন মানে মজা লাগছি আহি গাইছ, আপোনালোকে আহিব বঢ়িয়া একদম। আৰু এনেকুৱা সুন্দৰ মজা ভিউবিলাক লৈ আমি গৈ আছোঁ ওপৰলৈ। আৰু আপোনালোকে দেখিছে এনেকুৱাই আৰু শ্বিলংখন মজা একদম। আৰু সেইবিলাক বগা হৈছে মেঘ, পূৰা একদম ওচৰৰ পৰা দেখা পাই আছোঁ। দিছ ইজ শ্বিলং। গাইছ মোৰ চকুৰ আগতে এটা এক্সিডেণ্ট হ'ল, বা মোৰ চকুৰ আগতে গাইছ, আগতে এই চিভানাখানে একদম বাইক এখনত মাৰি দিছে একদম। ইয়াক চাওক আপোনালোকে। তো গাইছ কি আহি গ'লো নাজানো বাৰু, কিন্তু একদম পুৰা মজা ভিউ এটা পাইছোঁ মানে ৰৈ গ'লো তাতে। মজা ভিউ ঠাণ্ডা কুল আৰু ইয়াতে এক্সিডেণ্ট হৈছিল এইখিনিতে। আৰু ইয়াতে মজা ভিউ পুৰা একদম। তো গাইছ শ্বিলঙৰ বহুত ভিতৰলৈ সোমাই আহিলোঁ, প্ৰায় গুৱাহাটীৰ পৰা 102 কিলোমিটাৰ সোমাই আহিলোঁ শ্বিলঙৰ ভিতৰলৈ। আৰু নাযাওঁ বুলি ভাবছোঁ কাৰণ ইমান ঠাণ্ডা পৰছি গাইছ, একদম হাত ভৰি তত নোহোৱা হৈ গৈছে মানে।
বাইক চাইক চলাব নোৱাৰা হৈ গৈছোঁ তাৰমানে এনেকুৱা ঠাণ্ডা বস্তু আৰু আজি শ্বিলং বন্ধত আজি দেওবাৰ নে মানে শ্বিলং বন্ধত দোকান চোকানো পোৱা নাই ভাত চাত খাবা গুৱাহাটীত যাই ভাত খাব লাগিব গতিকে এতিয়া 3টা বাজিল 3টা মানে 3:30 হ'ল আমি আহিছিলোঁ 9টা বজাতে ঘৰৰ পৰাই এতিয়া 3:30 হ'ল গতিকে ইয়াৰ পৰা আৰু ৰিটাৰ্ণ ঘৰলৈ যাম আৰু নহ'লে বহুত ৰাতি হ'ব আৰু আগলৈ যাই থাকিব নোৱাৰা আৰু থাকিব লাগিব তাৰমানে এটা বেছি আগলৈ যাই থাকিলে গতিকে সেইকাৰণে আমি এতিয়া ঘৰত যাম এয়া শ্বিলং আৰু বহুত আহিলোঁ বেলেগ ভিউ পইণ্ট বেছিকৈ ভিউ পইণ্ট চাব নললোঁ কাৰণ আহোঁতেও অলপ দেৰি হ'ল আৰু আমি থাকাও অহা নাই ঘূৰি একা আহিছোঁ গতিকে ইফালে ঠাণ্ডা বাইক চাইক যোৱা চলাব পৰা নাই গতিকে বহুত প্ৰব্লেম আৰু গতিকে আহোঁতে যিখিনি দেখা পাইছোঁ সেইখিনি আপোনালোকেও দেখা পাইছে মই দেখিছোঁ গতিকে সেইখিনিয়ে আৰু ইয়াৰ পৰা আমি ঘূৰিম ভাই ৰখি আছে আৰু দুটা আগত গৈছি দুটা ইফালে গৈছি সেইকেইটা আহক আহিলে একেলগে যাম ঘৰলৈ এতিয়া গুৱাহাটী যাম গুৱাহাটীতে ঘৰ যাম ঠাণ্ডাত কঁপি আছোঁ কৈছে আমি একদম ইফালে বঢ়িয়া এখন বাগান আছে চাহ বাগান আছে ওপৰত বাৰু সেইখন শ্বিলঙৰ এটা মজা ভিউ পইণ্ট ইয়াত টাউন শ্বিলঙৰ টাউন একদম ওপৰৰ পৰা চাওঁ আপোনালোকে মজা তো গাছ হারে ঘরে অবস্থা বসছি সাইডে এসে পাইব ঠান্ডা এই অবস্থা আমার হাতখানে কি র বৰষুণ দিছি তো গাছ বৰষুণ দিছি বল শ্বিলঙৰ ইয়াত গৈ আছো ধুই উপায় নাই আমাৰ হাতে গলা লগা আছে গৰম গৰম চাহ খাবা গোটেইকেইটাই বহি লৈছোঁ গোটেইকেইটাই চাহ আজি হৈছে 1 জানুৱাৰী বছৰৰ প্ৰথমটো দিন আৰু 1 জানুৱাৰী আমাৰ খানা হ'ল এয়া শ্বিলঙত পুৰি খাই আছোঁ গোটেইকেইটাই বাকীবিলাকে খানা খাই আছে আমি শ্বিলঙত আহি পুৰি এই জীৱন কথা খাই থাকোঁ তেতিয়া বৰষুণ এতিয়া আকৌ আমি মানে কথা সোনকালে খাই উঠি এতিয়া গুৱাহাটীলৈ যাব আছোঁ আৰু ঘৰলৈ মানে গতিকে চাই থাকক ইমান ঠাণ্ডা বাপৰে ইফালে বৰষুণ ইফালে ঠাণ্ডা একদম ইফালে এতিয়া ৰাতিও হ'ল চাওক না আপোনালোকে আন্ধাৰ হ'বই আন্ধাৰ হোৱাৰ আগতে শ্বিলঙত ওলাব লাগিব এতিয়া আমি 100 কিলোমিটাৰ যাবই আছে গতিকে একদম ৰাতি হৈ যাব আৰু আৰু ভগৱানে কি কৰে ভগৱানে জানে আৰু তো গাইছ আমি ফাইনেলি অসম পাই গ'লোঁ আমি নিজৰ ঠাই পাই গ'লোঁ এতিয়া আৰু টেনশ্যন নাই আমাৰ এইবাৰো জালুকবাৰী আৰু ভিডিঅ'টো হিন্দী সমাপ্ত কৰিছোঁ এতিয়া ঘৰ যাওঁ আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো তোমাৰ চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই টেপ কৰিব তো আজিলৈকে আহিলোঁ